শ্ৰদ্ধাৰ আজি সেৱাস্থলীত পবিত্ৰ শ্ৰী শ্ৰী বনমালী আকাদেৱৰ প্ৰমুখ্যে বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠ বাপস্থক গোপিনী সাংমাতৃসকল যুৱক যুৱতীসকল আজি শ্ৰী শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম জনজাতি সমাজ সংগঠনে শ্ৰী শ্ৰী বনমালী আকাদেৱৰ সৰণীত মহা পালনাম ভাগত ভাগ আমি আজি তাৰিখত অনুষ্ঠিত কৰিছোঁ। আমি এই পালনাম ভাগ আমি শুভাৰম্ভ কৰিব বিচাৰিছোঁ। এই পালনাম ভাগত উদ্দেশ্য ভাগ হৈছে আমাৰ সমাজ সংগঠনে বিভিন্ন অপায় অমংগল ক্ৰীড়াবৃত্তি সকলো দূৰ কৰাই আকাদেৱৰ এই নাম ভাগতে যেন আমাক কৃপা কৰি অনাগত দিনত সকলো দিশত আগবাঢ়ি যোৱাত কৃপা কৰে, এয়াই আমাৰ কামনা। আৰু এই মহাপালনাম ভাগত ইয়াত বহুতো ইয়াত শৰাই আগবঢ়াইছে। আমাৰ গহপুৰীয়া মাছৰণী আইগৰাকীও ইয়াত শৰাই ভাগ দিয়া হৈছে। জামুগুৰি মোৰ শাহুগুৰি আৰু বাবা আৰু উন্তু দাস আৰু ইয়াত উৎপল বৰাও ইয়াত শৰাই ভাগৰ কাৰণে মূল্য দিয়া হৈছে। এই সকলোখিনি তেখেতসকলৰ যি কামনা যি উদ্দেশ্য এইখিনি যাতে প্ৰভু ভগৱন্ত আকাদেৱে কৃপা কৰিব বুলি আকাদেৱৰ ওচৰত কোটি কোটি প্ৰাৰ্থনা জনাইছোঁ। আৰু লগতে আমি আগতে যিখিনি বাক্য বচনে অপৰাধ কৰিছিলোঁ এইখিনিও যাতে প্ৰভু ভগৱন্ত আকাদেৱে যেন আমাক কৃপা মাৰ্জনা কৰি আমাৰ অনাগত দিনত আমি বহাগ মাহত আকাদেৱৰ জীৱনী গ্ৰন্থখনো আমি উলিয়াবলৈ আগবাঢ়িছোঁ। এইখিনিও যাতে আকাদেৱে কৃপা কৰিব বুলি আকাদেৱৰ ওচৰত কোটি কোটি প্ৰাৰ্থনা। এয়ে আমাৰ সমাজ সংগঠনৰ ধন্যবাদ।